নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আমি ভালে আছোঁ। আমি বৰ্তমান আছোঁ বাছ ষ্টেণ্ডত, মঙলদৈ বাছ ষ্টেণ্ডত। আমি টংলাত যাব আহিছোঁ আজি, আমাৰ পেহী ছোৱালীৰ ঘৰত যাব আহিছোঁ। এয়া আমি বাছ ৰখি আছোঁ বৰ্তমান, বাছ আহিব না। ইফালে মাইনা, এইটো আমাৰ ঢোল, এইফালে আমাৰ জোন। আমি গোটেইকেইটা আছোঁ, বায়ে ময়ে। এইফালে আমি বাছত বহিলোঁ, এতিয়া বাছ আমি যাই থাকোঁ। এয়া আমাৰ পেহী ছোৱালীটো ঘৰ পালোঁ আহি। পেহী ছোৱালীটোৰ নাম হৈছে তৃষ্ণা। তৃষ্ণাহঁতৰ ঘৰ পালোঁ আহি। ইয়াত তৃষ্ণা ওলাইছি, তাই মেক্সি পিন্ধি থকা ধৰি ধৰ ইমান ভালকৈ দেখালোঁ, পিছত দেখাম বাৰু তাইক। এহঁতৰ ঘৰত বঢ়িয়া বস্তু এটা দেখিছোঁ বুলি কয়। এহঁতৰ ঘৰত বৰ ধুনীয়া বস্তু এটা দেখা পাইছোঁ, আহি কিয়ে সেয়া বৰ ধুনীয়া কুঁৱা, কিমান ধুনীয়া, তাকো কি ধুনীয়াকৈ হেৰি কৰি দিছে এইডাল, একে পানীটো যাই থাকে। আৰু এইটো তৃষ্ণাৰ মাক। এইটো মাইনা, এইটো লাজ কৰিছে, এইটো কাপোৰ মাক, সেইটো মাইনা। অলপ ফ্ৰিয়লি দিম ৰ, এইটো আমি ঘৰৰ ভিতৰত আহিছোঁ। এইয়া তৃষ্ণাহঁতৰ নতুনকৈ ঘৰ বান্ধি আছে। এইয়া বঢ়িয়া বাহিনী, এইটো তৃষ্ণা আমাৰ। তাই লাজ কৰিছে, এইটো ইফালে মন্দিৰো বান্ধি আছে, ইফালে ঘৰ, ইফালে ঘৰ। এইটো তৃষ্ণা, এইটো বা, সেইটো মা। কেইটা ৰুমৰ তৃষ্ণা? 5টা ৰুমৰ কৰিছে সিহঁতে। পৰি তৃষ্ণাহঁতৰ ঘৰ, এইখন চোতাল, ইফালে এয়া ঘৰ। বান্ধি থকা ঘৰত সিহঁতে উঠি যাব ধৰ, পাকঘৰত বৰ্তমান ইয়াতে আছে তৃষ্ণাৰ পাকঘৰত। এইটো পাকঘৰ তৃষ্ণাৰ। আমি আহিম বুলি লুচি চুচি একে পুৰা ফুলে ফুলে থৈ দিছে দেহি তৃষ্ণাই, নহ'লে কথা পাতিব নাপাম যে আজি ৰাতিটো কথা পাতিম আমি, ঘুমেটি নামাৰো। এই 3 বছৰমানৰ মূৰত আহিছোঁ ইহঁতৰ ঘৰত। এয়া আমি চাহ খাব বহিছোঁ পাকঘৰত। এয়া তৃষ্ণাই লুচি, বিস্কুট, ভুজিয়া এইবিলাকে চাহ দিছে, এইফালে গাখীৰ দিয়া চাহ। তোমাৰ নামটো কৈ দি। এইটো তৃষ্ণাৰ ছোৱালীটো গাৰ্গী শইকীয়া, মই নামো দি আছোঁ এনেই। কি কৈ দি? টাংকা কৈ দি, শুনা নাই নহয়, ইয়াতে শুনাই নাই, কৈ দি। কি নামটো কৈ দি? নমস্কাৰ কৈ দি। নমস্কাৰ কি? তোমাৰ নামটো কি? কৈ দিছোঁ, কৈ দি। তোমাৰ নামটো কি? অঁ, আকৌ দেউতাৰ নাম। আজি ভিডিঅ'টো ইমানেই। তাৰপিছত ইফালে যদি ফেচবুকৰ পৰা চাই আছে ফ'ল', আৰু ইউটিউবত যদি চাই আছে ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। মাইনাটো বৰ মৰম লগা, এতিয়া ভিডিঅ'তহে বহুত কথা কোৱা নাই, এনেই বহুত কথা কয় ছোৱালীটোৱে। কেৱল লিপষ্টিক লৈ থাকে, কেৱল লিপষ্টিক লাগে তাইক। লিপষ্টিক দেখাই দিছে।